নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক অনুসন্ধান চেনেললৈ। আজি এটা অসমতে ঘটা ৰহস্যময় ঘটনালৈ আপোনালোকক মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈ চাব। যখিনী, নিশ্চয় আপুনি এই নামটো শুনিছে। যিসকল মহিলাৰ মৃত্যুৰ পিছত আত্মাটোৱে শান্তি নাপায়, এক দুষ্ট ৰূপত পৰিণত হয় আৰু ভয়ানক আত্মাৰ ৰূপ লয়, তাক যখিনী বুলি কোৱা হয়। এখন গাঁৱত এটা ৰাস্তা আছিল, যোনটো ৰাস্তা এখন ঘন আৰু অন্ধকাৰে ভৰা জংঘলৰ মাজেদি যাবলগীয়া হৈছিল। গাঁওখনত সকলো ঠিকে চলি আছিল, কিন্তু এদিন তৎক্ষণাত এটা বেয়া দৃষ্টি পৰাৰ পৰা গাঁওখন হুলস্থুল লাগিবলৈ ধৰিলে। আচলতে কেইদিনমানৰ পৰা গাঁওখনৰ ৰিক্সা চালকবোৰ নাইকিয়া হ'বলৈ ধৰিলে। যোনদিনাখন ৰিক্সা চালকবোৰ নাইকিয়া হৈ যায়, তাৰ পিছদিনাখনেই ৰিক্সা চালকবোৰৰ ৰিক্সাখন জংঘলখনৰ ৰাস্তাটোত পোৱা যায়। আচলতে ঘটনাটো হ'ল যে সন্ধিয়া 5 বজাৰ পিছত যেতিয়া ৰিক্সা চালকজন ৰিক্সা লৈ সেইফালৰ পৰা আহি থাকে, তেতিয়া ৰাস্তাত খুব সুন্দৰ ছোৱালী এজনীয়ে ৰিক্সাখন ৰখাই কয় যে, দাদা মোক অলপ আগত থৈ আহিব নেকি? বহুত ৰাতি হ'ল, মোৰ অকলে ৰখি থাকিবলৈ ভয় লাগিছে। ৰিক্সা এখনো পোৱা নাছিলোঁ, ভাল যে আপুনি আহিলে। ৰিক্সা চালকজনে অকলশৰীয়া ছোৱালীজনীক বিপদত দেখি সহায় কৰিবলৈ লয় আৰু ছোৱালীজনীক ৰিক্সাখনত লৈ গৈ থাকে। ৰাস্তাটো গৈ থাকোঁতে ৰিক্সা চালকজনে কথা পাতি গৈ থাকে, কিন্তু ছোৱালীজনীৰ একো উত্তৰ নোপোৱাত পিছফালে ঘূৰি চাই দেখে যে ছোৱালীজনী যখিনীৰ ৰূপত পৰিৱৰ্তন হৈ বহি থাকে। তেনেতে ৰিক্সা চালকজনে ভয় খাই পলাবলৈ লওঁতে যখিনীজনীয়ে ৰিক্সা চালকজনৰ ডিঙিত ধৰি হত্যা কৰে আৰু জংঘলখনৰ ভিতৰত লৈ গুচি যায়। গাঁওখনৰ সকলোৱে মিলি আচলতে কি হৈছে জানিবলৈ এটা বুদ্ধি কৰে। 5 বজাৰ পিছত এজন ৰিক্সা চালকক ৰিক্সাখন লৈ সেই ৰাস্তাটোত পঠিয়ায় আৰু পিছে পিছে গাঁওখনৰ লোকসকলে আহি থাকে। ঠিক তেনেদৰে সুন্দৰ ছোৱালী এজনী আকৌ ওলায়। আকৌ সেই ঘটনা ঘটে। শেষ মুহূৰ্তত চালকজনক যখিনীজনীয়ে হত্যা কৰিবলৈ লওঁতে গাঁৱৰ লোকসকল আহি যায় আৰু যখিনীজনী তেতিয়া অদৃশ্য হৈ যায়। চালকজনৰো প্ৰাণ ৰক্ষা পায়। সেইদিনাখনৰ পৰা ধৰি আজিও সেই গাঁওখনৰ সেই ৰহস্যজনক ৰাস্তাটো সন্ধিয়া 5 বজাৰ পিছত যোৱা নিষেধ কৰি থোৱা হৈছে। কাহিনীটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। লগতে আপোনাৰ যদি এনেকুৱা ৰহস্যজনক কাহিনী আছে, তেন্তে মোৰ ইনষ্টাগ্ৰাম ID কাহিনীটো পঠাব। এনেদৰে অসমৰ ৰহস্যজনক ঘটনাবোৰ জানিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো ন'টিফিকেশ্যন আপুনি প্ৰথমতে পাবলৈ ছাইডত থকা বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ।